নমস্কাৰ বন্ধুসকল, মাঘ বিহু আহি আছে। বিহুৰ অফাৰ হিচাপে আমি দুখন গাড়ী নতুনকৈ এড কৰিছোঁ। এখন হৈ গ'ল আপোনাৰ গ্ৰেণ্ড আই10 হয়, এইখন আপোনাৰ 2015ৰ গাড়ী হয়। এইখন গাড়ী আমি প্ৰাইচ ৰাখিছোঁ আমি 2,55,000 টকা, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। আৰু এইখন হৈ গ'ল আপোনাৰ 2019ৰ আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়, VXI মডেলটো হয়। এইখন গাড়ী আমি দাম ৰাখিছোঁ 3,65,000 টকা। এতিয়া যদি আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখন চাই লওক বন্ধুসকল, গাড়ীখনৰ কালাৰটো চাই লওক, একদম আপোনাৰ ধুনীয়া হৈছে গাড়ীখনৰ কালাৰটো। আৰু নাম্বাৰটো চাই লওক AS01EA7989 আপোনাৰ 2019ৰ আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়। গাড়ীখনৰ আৰু আফটাৰ মাৰ্ক আপোনাৰ নেকলিং লাগি আছে আপোনাৰ, চাই লওক বন্ধুসকল। আৰু আপোনাৰ গাড়ীখনৰ আৰু এটা কথা, আপোনাৰ 4টা টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ লাগি আছে, এইটো চাই লওক টায়াৰকেইটা আপোনাৰ কণ্ডিশ্যন চাই লওক, একদম ব্ৰেণ্ড নিউ টায়াৰ আপোনাৰ 4টা নতুন টায়াৰ লাগি আছে আপোনাৰ গাড়ীখনত। আপুনি অনাৰ পিছত আমি 4টা টায়াৰ আপোনাৰ নতুন লগাই দিছোঁ, চাই লওক বন্ধুসকল। 4টা টায়াৰ নতুন লাগি আছে। আৰু লগতে আপোনাৰ এইটো চাই লওক, আপোনাৰ ইণ্টেৰিয়ৰটো চাই লওক, এবাৰ ইণ্টেৰিয়ৰটো চাই লওক। আপোনাৰ 4টা আপোনাৰ ব্ৰেণ্ড নিউ আপোনাৰ চিট কভাৰ লাগি আছে, আপোনাৰ ষ্টিৰিং কভাৰ আপোনাৰ ব্ৰেণ্ড নিউ লগাই দিছোঁ। মেট চাই লওক বন্ধুসকল, মেটটো আপোনাৰ নতুন লগাই দিছোঁ, চাই লওক। আপোনাৰ ব্ৰেণ্ড নিউ চিট কভাৰ, ব্ৰেণ্ড নিউ টায়াৰ আপোনাৰ গাড়ীখনত লাগি আছে। তো আফটাৰ মাৰ্কেট আপোনাৰ নেকলিঙো লগাই দিছোঁ গাড়ীখনত, চাই লওক। আৰু গাড়ীখনৰ চিলকেইটা চাই লওক বন্ধুসকল, এইটো চাই লওক, টেষ্টিংটো চাই লওক। আপোনাৰ 4টা দৰ্জাত আপুনি চিল পাব। আপুনি আহিলে ফিজিকেলি এইবোৰ চাব পাৰিব। এই বস্তুটো চাই লওক বন্ধুসকল এবাৰ। সদায় যেতিয়া আপুনি ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ব, এইবোৰ বস্তু সদায় খুলি পেলাই চাব। আপোনাৰ ইয়াত আপোনাৰ চিনটো চাই লওক, আপোনাৰ কোনো ধৰণে ইয়াত হাতুৰি মাৰা বা আপোনাৰ ৰিপেয়াৰিং কৰা আপোনাৰ চিন নাই, চাই লওক। ফিনিচিংটো যথেষ্ট আপোনাৰ ধুনীয়া হৈ আছে। এবাৰ গাড়ীখন বেক চাইডৰ পৰা চাই লওক, আপোনাৰ কিমান ধুনীয়া হৈ আছে গাড়ীখন বেক চাইডৰ পৰা। আপোনাৰ আফটাৰ মাৰ্কেট আপোনাৰ নেকলিং লাগি আছে আপোনাৰ বেক লাইটত। এবাৰ ডিজিটো দেখাই আছোঁ, স্পেয়াৰ টায়াৰটো আপোনাৰ 40 to 50% আপোনাৰ লাইফ আছে স্পেয়াৰ টায়াৰটো। লগতে গাড়ীখন আপুনি বেক চেঞ্চাৰ পাই যাব, 2টা বেক চেঞ্চাৰ পাই যাব আপোনাৰ। এইটো চাইডৰ পৰা চাই লওক। আৰু টায়াৰকেইটা আপোনাৰ চাই লওক, আপোনাৰ ব্ৰেণ্ড নিউ টায়াৰ হয় আপোনাৰ, চাই লওক। আৰু এইকেইটা দৰ্জাটো আপুনি চিল পাব, চাওক সেইটো চাওক, টেষ্টিংটো চাই লওক। আৰু সদায় ছেকেণ্ড হেণ্ড গাড়ী এখনতে সদায় এইবোৰ বস্তু আপুনি খুলি পেলাই চাব, এইবোৰ চাই লওক আপুনি। তেতিয়া ধৰিব আপুনি এখন ছেকেণ্ড হেণ্ডৰ আপুনি ভাল গাড়ী এখন ল'ব পাৰিব। এবাৰ ইণ্টেৰিয়ৰটো চাই লওক গাড়ীখনৰ, ৱেগনাৰখনত। এবাৰ গাড়ীখন ষ্টাৰ্ট দি দেখাই আছোঁ। আৰু চাই লওক কোনো ধৰণৰ আপোনাৰ গাড়ীত চেক ইঞ্জিন আপোনাৰ গাড়ীখনত লাইট নাই। ৰানিংটো চাই লওক 47,707 আপোনাৰ গাড়ীখন বৰ্তমানলৈকে ৰানিং হৈছে। আৰু গাড়ী AC হিটাৰ আপোনাৰ ধুনীয়া একদম ৰানিং কণ্ডিশ্যনত আছে, কোনো ধৰণৰ আপোনাৰ ইছ্যু নাপায়। AC হিটাৰ একদম আপোনাৰ ধুনীয়া ৰানিং কণ্ডিশ্যনত আছে। আৰু যথেষ্ট ইণ্টেৰিয়ৰটো চাই লওক, যথেষ্ট একদম নিট এণ্ড ক্লিন হৈ আছে গাড়ীখনত, চাই লওক। এবাৰ আমি ইঞ্জিনটো দেখাই আছোঁ গাড়ীখনৰ। ইঞ্জিনটো চাই লওক বন্ধুসকল গাড়ীখনৰ। এইখন আপোনাৰ 1 লিটাৰ গাড়ীখনৰ ইঞ্জিনটো হয়, 1 লিটাৰ আপোনাৰ 3 চিলিণ্ডাৰ ইঞ্জিনটো হয় গাড়ীখনত। আৰু গাড়ীৰ এফ্ৰণ্টকেইটা চাই লওক, এফ্ৰণ্টকেইটা আপোনাৰ ইনটেক্ট আছে, চাই লওক। 2টা এফ্ৰণ্ট আপোনাৰ ইনটেক্ট আছে আপোনাৰ। আৰু বনেটতো আপোনাৰ চিল পাই যাব আপোনাৰ, চাই লওক টেষ্টিংটো চাই লওক। সেইটো যথেষ্ট আপোনাৰ ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখনৰ ইঞ্জিনটো। লগতে আপুনি এবাৰ এইখন গাড়ী চাই লওক। এইখন আপোনাৰ গ্ৰেণ্ড আই10 হয়, এইখন আপোনাৰ 2015ৰ গাড়ী হয় গাড়ীখন। এইখনৰ কণ্ডিশ্যন একদম আপোনাৰ ধুনীয়া হৈ আছে, A1 কণ্ডিশ্যনত আছে গাড়ী। আৰু এই ফ্ৰণ্টৰ টায়াৰকেইটা চালি এখন গাড়ী। এইখনত আপোনাৰ এই ফ্ৰণ্টৰ টায়াৰটোত আপোনাৰ 50 to আপোনাৰ 60% লাইফ আছে, তো 60% আপোনাৰ লাইফ আছে, 60 to 70% লাইফ পাই যাব ফ্ৰণ্টৰ টায়াৰটোত। বেকৰ টায়াৰটো চাই লওক বন্ধুসকল এবাৰ। এইটো আপোনাৰ এইটোত আপোনাৰ 40 to আপোনাৰ 50% লাইফ পাই যাব বেকৰ টায়াৰটোত, চাই লওক। স্পৰ্টছ মডেলটো হয় গাড়ীখন, পুছ ষ্টাৰ্ট চব বটন পাই যাব গাড়ীখনত। চিট কভাৰকেইটা চাই লওক, আপোনাৰ প্ৰায় ব্ৰেণ্ড নিউ চিট কভাৰ লাগি আছে, আপোনাৰ ষ্টিৰিং কভাৰ লাগি আছে, চাই লওক। ইণ্টেৰিয়ৰটো যথেষ্ট আপোনাৰ ধুনীয়া হৈছে গাড়ীখনৰ ইণ্টেৰিয়ৰটো, চাই লওক। এইফালৰ পৰা চাই লওক। দৌৰকেইটা চাই লওক, আপোনাৰ দৌৰকেইটা চাই লওক। গোটেইকেইটা দৰ্জাতে আপোনাৰ চিল আছে গাড়ীখনৰ, চাই লওক। এইটো চাই লওক, দৌৰকেইটা চাই লওক। বেক চাইডটো চাই লওক এবাৰ। স্পৰ্টছ মডেলটো হয়, ফাৰ্ষ্ট অনাৰ গাড়ী হয় এইখনো আপোনাৰ। ইয়াত আপোনাৰ বেক কেমেৰা পাই যাব, চেঞ্চাৰ পাই যাব গাড়ীখনত। এইটো দৌৰ চাই লওক আপোনাৰ, 4টা দৰ্জাতে আপোনাৰ গাড়ীখনত চিল পাই যাব, চাই লওক। আৰু টায়াৰ লাইফটো চাই লওক আপোনাৰ। বেকৰ টায়াৰটো আপোনাৰ 40 to আপোনাৰ 50% লাইফ আছে এইটো টায়াৰটো।
দৰ্জাকেইটা চাই লওক আপোনাৰ চিল আছে কোৱাৰ ধৰণে আৰু সদায় যেতিয়া ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ব এই বস্তু সদায় খুলি চাবলৈ চেক কৰিব নাপাহৰিব এইবিলাক চাই লওক আপোনাৰ কোনো ধৰণে ইয়াত বনোৱা বা হাতুৰি মাৰ চিন নাইকিয়া আৰু লগতে গাড়ীখন আপোনাৰ LCD লাগি আছে গাড়ীখন আফটাৰ মাৰ্কেট LCDও লাগি আছে বেক কেমেৰা LCD আপোনাৰ এবাৰ ইণ্টেৰিয়ৰটো চাই লওক চিট কভাৰকেইটাও আপোনাৰ যথেষ্ট আপোনাৰ ধুনীয়া হৈ আছে গাড়ীত লগতে আপোনাৰ ডিছপ্লেও লাগি আছে আপোনাৰ আফটাৰ মাৰ্কেট আৰু আপোনাৰ ৰানিংটো গাড়ীখনত চাই লওক আপোনাৰ 52,384 গাড়ীখন ৰানিং হৈছে বহুত বেছিও গাড়ীখন ৰানিং হোৱা নাইকিয়া আৰু গাড়ীখনত পুছ ষ্টাৰ্ট ষ্টপ বটন পাই যাব এবাৰ গাড়ীখন আমি ষ্টাৰ্ট দি দেখাই আছোঁ চাই লওক আৰু RPM চাই লওক কোনো ধৰণৰ ইয়াত আপোনাৰ আপ এণ্ড ডাউন নাই গাড়ী RPMত এইটো যদি আপোনাৰ আপ এণ্ড ডাউন যদি হৈ থাকে তেতিয়া গম পাব গাড়ী ইঞ্জিনত কিবা এটা আপোনাৰ প্ৰব্লেম আছে আৰু বাকী গাড়ী AC আপোনাৰ ধুনীয়া একদম ৰানিং কণ্ডিশ্যনত আছে এইটো চাই লওক AC আপোনাৰ ৰানিং কণ্ডিশ্যনত আছে আপুনি আহিলে ফিজিকেলি আপুনি চেক কৰি চাব পাৰিব এবাৰ আমি ইঞ্জিনটো দেখাই আছোঁ গাড়ীখনৰ এবাৰ গাড়ীখনৰ ইঞ্জিনটো চাই লওক এবাৰ গাড়ীখন 1.2 লিটাৰ কাপ্পা ইঞ্জিন হয় গাড়ীখন আৰু যথেষ্ট আপোনাৰ স্মুথ আছে কোনো ধৰণৰ আপোনাৰ মিচিং বা আপোনাৰ এক্সট্ৰা ভাইব্ৰেশ্যন নাই গাড়ীখনত চাই লওক আৰু কোনো ধৰণৰ আপোনাৰ বেক কম্প্ৰেছাৰ নাই গাড়ীখনত যথেষ্ট আপোনাৰ ধুনীয়া হৈ আছে গাড়ী ইঞ্জিনটো বনেটটো চাই লওক বনেটটোতো আপোনাৰ চিল পাই যাব এফ্ৰণ্টকেইটা চাই লওক দুইটা এফ্ৰণ্ট চাই লওক আপোনাৰ ইনটেক আছে গাড়ী কোনো ধৰণৰ আপোনাৰ এক্সিডেণ্টেল বা আপোনাৰ মাৰ খোৱা ইছ্যু নাই গাড়ীখনত যথেষ্ট ধুনীয়া কণ্ডিশ্যনত আছে চাই লওক এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবিছে গাড়ীখন আপোনালোকে লৈ যাব পাৰিব গাড়ীখন আপোনাৰ দুইখন গাড়ী আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছে এইখন গাড়ীত আপোনাৰ 4টা টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ গাড়ীখনত লাগি আছে চিট কভাৰ আপোনাৰ নতুন লাগি আছে টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ লাগি আছে আপোনাৰ মেট চেট আপোনাৰ গোটেই গাড়ীখন আপোনাৰ নতুন লাগি আছে গাড়ীখনত আৰু এইখন গাড়ীটো আপোনাৰ গোটেইকেইটা চিট কভাৰ আপোনাৰ নতুন লাগি আছে কৰাবলগীয়া আপোনাৰ দুইখন গাড়ীত আপোনাৰ এটকাৰো কাম নাই গাড়ীখন আৰু গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব এইখন গাড়ী ল'বৰ কাৰণে মানে আহিব লাগিব নগাঁও তেলিয়াগাঁও পিয়াৰ মটৰ্ছ নহ'লে মোক আপোনালোকে কণ্টেক্ট কৰিলে হ'ল আৰু এইখন গাড়ী আপোনাৰ মোৰ লগতে আছে মোৰ এজন ভাইটিৰ তাত আছে এইখন গাড়ী আছে নগাঁও চামগুৰিত আপোনালোকে তলত দিয়া নম্বৰটোত মোক কণ্টেক্ট কৰিলে হ'ল আৰু আপোনালোকে মোৰ সপোনৰ এইখন চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাতে আমি এনেদৰে সদায় ভিডিঅ'বোৰ আগবঢ়াই দিব পাৰোঁ ধন্যবাদ